নমস্কাৰ আজি হোলি স্পেশাল গুজিয়া বনাও আহক তাৰ কাৰণে মই ঘৰতে মাৱা বনাই লৈছো সুজি ৰেডি কৰি লৈছো চেনি গুৰি কৰি লৈছো আৰু নাৰিকল এটাৰ আধা ৰুকি লৈছো আৰু এনেকৈ ড্ৰাই ফ্ৰুটছ খিনি ভালকৈ ঘিত ভাজি সৰু সৰু টুকুৰা কৰি কাটি লৈছো গুজিয়াক ঠাই বিশেষে জুন পিঠা বুলিও কোৱা যায় আপোনালোকৰ ফালে কি বুলি কয় কমেন্টত জনাবচোন তাৰ কাৰণে এতিয়া মই এখন কেৰাহীত ঘি দি লৈছো ঘিতে সুজিখিনি এনেকৈ ভাজিবৰ কাৰণে ৰেডি কৰি লৈছো এতিয়া সুজি খিনি ভালকৈ লৰাই অকনমান টাইম ভাজিব লাগিব আৰু যেতিয়া তাৰ পৰা এটা কেঁচা ভাবটো যাব আৰু ভাল এটা ঘিৰ গুণ আহিব ঘিৰ লগত সুজিৰ যেটো মিক্স এটা গুণ আহিব তেতিয়া নমাই থৈ এতিয়া ঠাণ্ডা হ'বলৈ এটা বাটি ৰাখি দিছো এতিয়া নেক্সট মই নাৰিকলখিনি ভাজিবৰ কাৰণে কেৰাহী এখনত আকৌ মই ঘি অলপ দি নাৰিকলখিনি এনেকৈ ভাজিবৰ কাৰণে ৰেডি কৰি লৈছো এতিয়া নাৰিকলখিনি যেতিয়া ভাজি হৈ গৈছে তেতিয়া সুজিখিনিতে নাৰিকলখিনি দি লৈছো আৰু এনেকৈ আগতে বনাই থোৱা মাৱাখিনি দি মিক্স কৰিবৰ কাৰণে ৰেডি কৰিছো এতিয়া এই মিশ্ৰণটোত মই ড্ৰাই ফ্ৰুটছ খিনিও দি দিছো সৰুকৈ যিখিনি মই আগতে কাটি থৈছিলো এতিয়া গুটেইখিনি ভালকৈ মিক্স কৰাৰ পাছত মই চেনি গুৰি কৰি থোৱাখিনি দি দিছো আৰু ভালকৈ এতিয়া মিক্স কৰি লম এয়া হৈ গৈছে মিশ্ৰণটো আমাৰ ৰেডি এতিয়া মই ময়দাখিনি এনেকৈ ৰিফাইন আৰু অকনমান নিমখ দি ভালকৈ সানি ৰেডি ডোটো আধা ঘণ্টা মান ৰেষ্ট কৰাৰ পাছত মই এনেকৈ সৰু ৰুটিৰ আকাৰত বেলি ভিতৰত নাৰিকলৰ পুৰটিখিনি দি দিছো আৰু এনেকৈ চামুচ এখনেৰে তাক ভালকৈ বনাই লৈছো এতিয়া এখিনি আমাৰ ফ্ৰাই কৰিবৰ কাৰণে ৰেডি হৈ গৈছে এতিয়া মই এখন কেৰাহীত লৈছো আৰু তাতে তেল অলপ দি লৈছো ফ্ৰাই কৰিবৰ কাৰণে তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া মই গুজিয়াখিনি ফ্ৰাই হ'বৰ কাৰণে এনেকৈ দি দিছো এতিয়া এখিনি ফ্ৰাই হোৱালৈকে ভালকৈ ভাজিব লাগিব অকনমান মিডিয়াম জুইত ভাজিব লাগিব এয়া হৈ গৈছে আমাৰ গুজিয়া ৰেডি ভালকৈ লৰাই থাকিব লাগিব মাজে মাজে তো ৰেডি হৈ যোৱা গুজিয়াখিনি ভালকৈ তেলখিনি আতৰাই এনেকৈ ৰাখি দিছো এয়া গুজিয়া ৰেডি হৈ গৈছে আমাৰ দিৱালী হওক হোলি হওক এটো আমাৰ ফালে বনোৱা হয় আপোনালোকৰ যদি ভিডিওটো ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব আৰু নতুন যদি হয় আমাৰ চেনেলত সাবস্ক্ৰাইব কৰিব